এয়া ড্ৰোনৰ যিটো পাংখা থাকে এই পাংখা ড্ৰোনৰ ওপৰত উঠি আছে ঘৰৰ বাকৰিত মানে নাচ গান চব হ'ব লাহে লাহে মাঘ বিহু আহি আছে আপোনালোকে জানে আৰু মাঘ বিহু উপলক্ষে আজিৰ ভিডিঅ'টো হ'ব অসমত বোলে অলপমান তাজমহল টাইপত কিবা বনাইছে আৰু লগতে ড্ৰোন চন মানে কিবা কানি বনাই থৈছে নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া বলক মানে যাই থাকো এনেকে আহি পালো চাইকেলৰ পৰা নামি দিলো আৰু আজি মই মানে ব্লগাৰ ৰূপত নাথাকো অলপ সময়ৰ কাৰণে সাংবাদিক ৰূপত থাকিম গতিকে আপোনালোকে কেনেহেন কমেণ্ট লিখবা সাংবাদিক বা হ'ব পাৰিম না নাই ভৱিষ্যতে বৰ্তমান মই উপস্থিত আছো মাখিবাহা গাঁৱৰ তিহুৰ ওচৰতে লাগি থকা এটা ধুনীয়া ঠাইত আৰু ইয়াত মানে ডেকাসকলে লগ লাগি মাঘ বিহুৰ তীব্ৰভাৱে প্ৰস্তুতি চলাই আছে বয়সস্থ লোকসকল আছে মোৰ লগত আৰু তেখেতসকলৰ লগত অলপমান কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱাকৈ বনালে অলপ কৈ দিব এইটো মানে আমি গোটেইবিলাক লগে বনাইছো এনেকুৱা বনাইছো যাতে মানুহৰ চকু বাল ওলাই আৰু ভালটো বহুত বেছি হ'ল মানে এতে মানে এইটোৱে বানাইছে আৰু এখনি আপোনালোকে চাওক মানে কাম কমপ্লিট হোৱা নাই অলপমান কাম আছে সেইখিনি কাম হ'লে আৰু ধুনীয়া লগা হ'ব বস্তুখিনি আৰু তাৰে পৰা ডাইৰেক্ট আহি গ'লো ৰংঘৰৰ বাকৰিত এতে মানে আছে ৰংঘৰ এতিয়া ৰংঘৰটো চাই কিনে আমি ডাইৰেক্ট যাম মানে ড্ৰোন চাবা ৰংঘৰৰ বাকৰিত মানে নাচ গান চব হ'ব তাৰে একে ৰংঘৰৰ ওপৰত উঠবা পাৰি না একবাৰ চাই আহো কমপ্লিট হয় না বিভিন্ন জেগাত বিভিন্ন বস্তু বনাইছে আৰু ৰংঘৰৰ ওপৰত উঠিম আমি চেৰি মেৰি চব দি দিছে ৰংঘৰ শিৱসাগৰত আছিল আজি কিন্তু বৰ্তমান আমি শিৱসাগৰত নাই কিন্তু এটা কথা আছে দক এই ৰংঘৰটো কোনো ধৰণৰ ইটা চিটা দি বাননা ঘৰটো বনাইছে আমাৰ কি ভাই গাইস বা ৰখে আৰু গাইস তামুল গাইস তামুল से बनाया है भाई कैसा लोग रे মানে আচ্ছা बनाया है মানে কমপ্লিট হোৱাৰ পিছত মই আহিম দক একবাৰ আপোনালোকক দেখাই দিম আৰু ৰংঘৰৰ বাকৰিত আমাৰ ইয়াৰ মানুহসকল আছে মানে যাই যাই বানাইছে এই তেখেতসকলে বানাইছে ৰংঘৰৰ বাকৰিত বিহু নাচিবলৈ পায় ঐ গোবিন্দাই ৰাম বানাইছে ৰংঘৰ ক'বাত বানাইছে ড্ৰোন মানে সকলো হয় টেলেণ্টৰ অভাৱ নাই ভাই চবৰে নানা নানা ৰংঘৰৰ বাকৰিত মানে কি কৰা হ'ব আমাৰতো এনে বিহু চিহু হৈ কি কৰা হ'ব বিহু দল আছে গায়ক মাতা হৈছে তাতে গায়ক মানে ফুল মানে অৰিজিনেল যিটো ৰংঘৰ আছে তাৰে ফিলটো দিয়া হ'ব নেকি চেষ্টা কৰা যাব আৰু ৰংঘৰ চাই আমি আহি পালো বৰ্তমান এখন ড্ৰোন চাবা এতিয়া আমি ড্ৰোন খান চাবা যাইছো এই ড্ৰোন খান কিন্তু উৰাডন নহয় দক সেইভাৱে ৰাখি থৈছি আৰু মানে ড্ৰোন খানৰ ওপৰত এটা ভেলা ঘৰো ৰাখি থৈছি নেকি তো ইউনিক বানাইছি ভাই সঁচাকে ৰংঘৰ ড্ৰোন মানে কি বানাইছি আমাৰ অসমৰ মাঘ বিহু এবাৰে ফালি দিছে আমাৰ মানে যিটো নলবাৰীৰ চাইডে নলবাৰী তিহু নলবাৰীত মানে বহুত আল্টিমেট বস্তু বানাইছি আৰু এই ভেলাঘৰটো চাওক কিমান ডাঙৰ এটা ভেলাঘৰ বানাইছি আৰু এই যে ভেলাঘৰটো দেখছি ওপৰত হৈছে যিমান ওখ বা সিমান ওখ ভেলাঘৰ ক'ত বানাইছি হেতে বানাইছি অনলি আৰু এতিয়া উঠি আছো অলপ কষ্ট আছে হাত ভৰি ভাঙবা পাৰে অলপ সাৱধানে উঠব এ চাওক যিমান ওখ বা সিমান ওখ ভেলাঘৰ ধেমালি বানাইছি নলবাৰী ডিষ্ট্ৰিক্টৰ বাৰী বহুত ইউনিক বস্তু বানাইছি ৰংঘৰ বানালা ড্ৰোন বানাইছি আৰু লগতে তাজমহল বানাইছি কি বানা নাই অসমত টেলেণ্টৰ অভাৱ নাই আৰু বৰ্তমান ড্ৰোনৰ ওপৰত উঠি আছে ধেমালি নেকি কাৰ ড্ৰোনৰ ওপৰত উঠা যায় পাইখনি চাওক এখনি উঠিলো এখনি উঠবা আছে আৰু এতিয়া বলক পটাপট উঠি লওঁ ও ভাই উঠবা পাৰি দে আমাৰ নিচিনা চলি ভাই উঠবা পাৰি বৰ্তমান আমি আছো 25 ফুট ওখ ওপৰত উঠি কিনে আৰু এৰে পৰা এটা বস্তু দেখে এয়া ড্ৰোনৰ যিটো পাংখা থাকে এনেহেন এটা ফিল হৈছে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল আৰু এই কামবিলাক দেখাত ইজি লাগে কামটো কৰোঁতে মানে বহুত বেছি কষ্ট কৰি এই বস্তুবিলাক বানায় মানে আপোনালোকে ভাবছে যে ড্ৰোনৰ পাংখা একফালে দি কিনে দেখাত মানে ভাল দেখা গৈছে একফালে নহয় চাইডৰ ফালে ড্ৰোনৰ পাংখা দিয়া হৈছে তক চাবা দিয়া নাই ড্ৰোনৰ ওপৰত ভেলাঘৰ কি মাথা মানে কি বানাইছে মানে আল্টিমেট ডগ গাইছ আৰু এতিয়া নামতে সাৱধান দক মানে বহুত বেছি পিছলা ভাই একদম সাৱধান এনেকে ড্ৰোন খান বানাওঁতে কিমান মানে দিন লাগছে 1.5 মাহ মান লাগিলে মানে নাৰা দিয়া হ'ব নেকি ডিজাইনৰ কাৰণে এইটো জ্বলে দিয়া নহয় ভিডিঅ'টো এইখিনিতে শেষ কৰিম মানে যদি ভিডিঅ'টো চাই ভাল পালাক লাইক কৰক আৰু মাঘ বিহুত সকলোকে বহুত শুভেচ্ছা জনাইছোঁ মাঘ বিহু আপোনালোকে ধুনীয়াছে এনজয় কৰক আৰু যদি ওচৰতে ঘৰ একে ড্ৰোন চাব আপোনালোকে আহিব পাৰে ৰংঘৰ তাজমহল যি বানাইছে চব চাব আহি যাব পাৰে এই ড্ৰোন খান যে দেখুৱাইছোঁ নলবাৰী ডিষ্ট্ৰিক্টত মানে পোনপ্ৰথম এই এখন ড্ৰোন বানাইছে বেলেগ আমি ক'তো এনেহেনকৈ ড্ৰোন বানা দেখা নাছিলোঁ নলবাৰী ডিষ্ট্ৰিক্টত এনেহেনকৈ আৰু নলবাৰী ডিষ্ট্ৰিক্টত